আপোনালোকৰ ওচৰত চুলি নহৰা আৰু চুলি মানে দীঘল হোৱা আৰু চুলিবোৰ ফটা কিবা ট্ৰিক্স আছে নে ক'বচোন। মোৰ যে চুলিবোৰ দেখিছেনে ইমান ফাটিছে আৰু যে ইমানেই সৰিছে মানে কি ক'ম আৰু মই যে টকলাই হৈ যাম যেন লাগিছে আৰু দেই। মহিলাসকলৰ চুলিখিনি থাকিলেই শুৱনি ন, এতিয়া চুলিখিনিয়ে মানে ইমান সৰে, ইমান দুখ লাগে নহয়। তেতিয়া কি কৰিলে যে চুলিবোৰ ঠিক হ'ব। আৰু ইয়াত দেখিছে নহয় ভণ্টিয়ে মোক মানে হহুৱাই আছে, তাই এনেকৈ জমনি কৰি থাকে এনি টাইম। আৰু মই আজি ট্ৰিক্স এটা কৰিব লৈছোঁ, তাকে আপোনালোকক দেখাওঁচোন। আৰু ইয়াত দেখিছে নহয় ভণ্টি আৰু এজনী আছে ভণ্টি, এহেঁত দুজনী মানে মোৰ লগতে থাকিব আৰু মোৰ মানে বডিগাৰ্ড নিচিনা। মই য'তে যাওঁ মোৰ লগতে থাকিব, য'তে থাকোঁ মোৰ লগতে থাকিব। ইয়াত দেখিছে নহয় জবা ফুলৰ পাত লৈ ল'লোঁ আৰু ইয়াৰ ফুলটো সমান হ'ব লাগিছিলে, কিন্তু ফুলটো ইমান নাছিলে কাৰণে কম হ'ল। আৰু ইয়াৰ এল'ভেৰা আৰু ইয়াৰ লগতে মই জেতুকা ল'ম আৰু অলপ মই সৰহকৈ লৈছোঁ। আমি তিনিজনীয়ে লগাম যিহেতু, সেইকাৰণে অলপ সৰহকৈ লৈছোঁ। আৰু এনেকৈ কোনে কোনে লগাইছে জনাবচোন দেই, কিমান ভাল লগালে ক'বচোন মোক। মই কিমান কি ভাল নাজানো আৰু তেওঁ কয় মানুহে যে লগালে ভাল বুলি, সেইকাৰণে লগাই লৈছোঁ। মানে চুলিখিনি সৰা দেখি মানে মোৰ বহুত দুখ লাগিব ধৰিছে। আৰু ইয়াত দেখিলে মই চব মিক্স কৰি ল'লোঁ। আৰু ইয়াত মই ৰাতিপুৱাই লগাবলৈ পাব লাগিছিলে, যিহেতু ৰাতিপুৱা কাৰেণ্টটো নাই, কাটি থৈ দিলে 2টা বজাত কাৰেণ্টটো আহিছেহে। সেইকাৰণে মই বোলো পিচি লগাই লওঁ আগত, যিহেতু গৰমত মানে লগাই দিলে মূৰটো বহুত ঠাণ্ডা পৰি থাকে। কিন্তু যিমান গৰম উঠি থাকে সিমানেই মানুহৰ খং উঠি থাকে ন। মূৰটো আৰু যিমান গৰম উঠিব সিমানেই খং উঠি থাকে। আৰু ইয়াত দেখিলে মই পিচি হৈ গ'ল। ইয়াতে মই চানচিল্ক শ্বেম্পু পেকেট দি দিছোঁ, লগতে ডিম থাকিলে ডিমো দিব পাৰে, কিন্তু মই ডিম নাই দিয়া, যিহেতু ডিমটো দিলে স্মেল এটা আহি থাকে, মই সেইটো কাৰণে নিদিলোঁ। আপোনালোকে দিম দিলে দিব পাৰে। এজনে এনেকৈ লগাইছে আৰু ইয়াৰ এতিয়া মিক্স কৰি এতিয়া লগামহে আৰু দেই। আপোনালোকে জনাবচোন বাৰু কোনে কোনে লৈছে আৰু কিমান ভাল এইটো ল'লে। ইয়াত দেখিলে মই লগাই ল'লোঁ আৰু ভণ্টিজনীক ক'লোঁ যে মোক অকণমান লগাই দেচোন। সিহঁতি নিজে লগোৱাতহে বিজি আৰু সেইকাৰণে মই নিজে লগাবলৈ ধৰিলোঁ। মানুহ এজনী হ'লে ভাল লগাই দিবলৈ, কি হয় বেক চাইডটো ধুনীয়াকৈ গুৰিত লগাই দিব পাৰে। মই এতিয়া নিজে লগাইছোঁ, তেনেকৈ কষ্ট কৰি লগালোঁ আৰু যে গৰমত মুখবোৰ ঘামি ইমান বেয়া হ'ব ধৰিছে নহয়, কি ক'ম আৰু। স্কিনৰে মানে আপুনি হেৰি কৰিবনে চুলিৰে কৰিব আৰু। ইয়াত দেখিলে মোৰ লগাই হৈয়ে গ'ল আৰু এতিয়া মই অলপমান দেৰিলৈকে এনেকৈ থৈ দিম আৰু। ইয়াত দেখিলে মোৰ ধুওঁতে 5:30 6টা বাজিবলৈ হ'লগৈ। মই এতিয়া ইয়াত ধুই আহিছোঁ। অলপমান দেৰি যিহেতু মূৰত ৰাখি থৈছোঁ তেতিয়াহে ভাল। আৰু যে চুলি সৰাটো কি হয় নাজানো, কিন্তু চুলিখিনি বহুত ধুনীয়া পিছল হৈছে আৰু চিল্কি হৈছে দেই। এইটো মানে ৰিজাল্টটো ধুনীয়াই পালোঁ, বাকীটো নাজানিম চুলি সৰাটো। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবচোন দেই। বাই বাই আজিলৈ।